हेलो हेलो गाइस আজি আইছে আমাৰ ভন্টিনা বা হয় কোনোবা হয় আৰু আমাকো শিকাই দিব লাগিব আমি হলো নতুন নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিও লৈ মই আপোনালোকক স্বাগতম জনাইছো আজি তিনিচুকীয়াৰ এজন ফেমাস বুলি ক'ব লাগিব এতিয়া most ফেমাস ইউটিউবাৰ এলেন দ্বাৰা আপোনালোকে চিনি পায় তেও বহুত ধুনীয়া ধুনীয়া ভিডিও বনায় লগতে কিছুমান টপিকৰ ওপৰতো ভিডিও বনায় মানে আৰু চাইছে আপোনালোকে গম পায় তিনিচুকীয়াৰ এলেন দ্বাৰা তাৰপিছত আজি তাৰ ঘৰতে আহিছো তো ফাইনালি এলেন দ্বাৰা ঘৰ পালোহি এতিয়া আৰু এলেন দ্বাৰা আছেনে নাই আছেনে পাই গলোহি আৰু ইফালে বৌহঁত বহি আছে আৰু বৌ নমস্কাৰ হেল্লো হেল্লো গাইস আজি আইছে আমাৰ ভন্টিনা বা হয় কোনোবা হয় আৰু আজি আইছে আমাৰ ঘৰলে বহুত বহুত ভাল লাগিল আহিলা তো আহা ভিতৰত বহাই ঠিক আছে ওই আহা এবাৰ দেখিছিলে মই আৰু নবনাও নহলে পালোহি ইয়াত আছো এনে কিছুমান মই ভিডিওৰ বিষয়ে আৰু কেনেকে কি কৰিব লাগে এইবিলাক জানিবলৈ এনে লগ পাবলৈ মন গৈ আছিলে আমাৰ তিনিচুকীয়াৰ আৰু ফেমাস ইউটিউবাৰ এলেন দ্বাৰা তিনিচুকীয়াৰ হয় ঠিক আছে হয় ন মানৱীয় ভিডিঅ' ইউটিউবৰ বিষয়ে অলপ মানে আৰু ভিডিঅ' বিলাক কেনেকে এডিটিং কৰিব লাগে কি অলপ হেৰি জ্ঞান লৈ আছে আমাকো শিকাই দিব লাগিব আমি হলো নতুন শিকাই দিয়া মানে একো টেকনিক নাই আৰু কিবা এনেকে এটা কৈ দিলে মানে যি হলেও তুমি বুলি কৈছা হল ন বহুত দিন কৰা ইউটিউবৰ জগতখনত ইউটিউবটো জানো কিমান দিন হল ইউটিউবৰ জগতত বহুত দিনে হল মাজতে এৰি দিছিলো আকৌ নতুনকে দিয়া ইবছৰ পৰা দিয়া অক্টোবৰ মাহৰ পৰা এবছৰ হৈছে এবছৰ এমাহ মান তো বন্ধুসকল আজি আমাৰ ঘৰলে আহিলে বহুত দিনৰ পাছত মানে আহিও পোৱা নাই আজি ফাৰ্ষ্ট টাইম আহিলে মানে কৃষ্ণাঞ্জলি বাইদেউ নহয় আচলতে মুঠলে হ'ব ধৰি লওক ভণ্টি ধৰি লওক ভণ্টি আহিলে খুবেই ভাল লাগিল আজি চাহ তাহ খাই যাওঁ বুলি মানে কৈ আছো নাখাওঁ যাওঁগে কৈ আছে মানে আৰু আমাৰ এইজনীৰ লগত আহিলে আমাৰ এজনী মানৱীৰ লগত আহিলে সেইদিনাখনে আহিছিলে যে মানৱী আমাৰ ঘৰত দেখিছিলে চাগে মানৱী ভিডিঅ'টো তো তাইৰ লগতে আজি আমাৰ ঘৰত আহিলে মানে কৃষ্ণাঞ্জলি কেনেকুৱা লাগিছে এলেন্দ্ৰা লগ পাই ভাল লাগিছে মানে ভিডিঅ' বিলাক চাই থাকো কিন্তু আজি ফাৰ্ষ্ট টাইম লগ পাইছো ভাল লাগিছে আজি আমাৰ ঘৰত আহিছে চাওক প্ৰথম টাইম তো সেইকাৰণে চাহ অলপ খাই যাওক কৈ আছো মানে আমাৰ মা দেউতাৰ লগত চিনাকি মা দেউতাৰ লগত চিনাকি মাক দেখা নাই গাঁৱলৈ গল মই গাঁৱত থৈ আহিলোগে মানে মাক আৰু এজনী বৌ হয় আৰু দেউতা ভাল ঠিকে তাৰপিছত আমাৰ মানৱী পুৰা বহি আছে হাঁহি তাৰপিছতে এজন আছে দাদা গোটেইকেইটা সৌৰভ গোহাঁই মজা ভিডিঅ' বনাই আছে লাহে লাহে আপোনালোকে এতিয়া মানে চিনি না পোৱা চাগে আৰু কেইদিনমান পিছত পাবগে তাৰমানে চব মই ডেছক্ৰিপশ্যনত লিংক বিলাক দি দিম বাৰু ঠিক আছে তো বন্ধুসকল আমাৰ ঘৰত মানে আলহী আহিছে কিন্তু মই মানে বেলেগ জেগালৈ যাব লগা হৈ আছে মানে মাতি আছে ইমাৰ্জেঞ্চি বোলে যাবই লাগে ইমাৰ্জেঞ্চি নহয় মাতি আছে মানে অথনি ৰখাই থৈছিলো তো সিহঁতক বহিব কৈছো চাহ তাহ খাই যাবলৈ আমাৰ দেউতাহঁতক চিনাকি কৰাই দিলো দেখিলাই ন দেখিলো নিশ্চয় বাৰু চাহ খাই যাবা আৰু ভিডিঅ' চিডিঅ' বনাই যাবা আৰু ঠিক আছে তোমাৰ দেৰি হৈছে যদি তুমি ঠিক আছে মই মানে বেলেগ এদিন লগ পাম আকৌ আহিবা ফোন চোন মাৰিব নালাগে আহি যাবা ঠিক আছে থাকা হা ঠিক আছে তোমালোক লগ পাই ভাল লাগিলে ঠিক আছে পলাশ বাই আছে ভিডিঅ' দেখি থাকে একেলগতে ঠিক আছে যোৱা তোমালোকে যোৱা বাই হ'ব যোৱা তো ফাইনেলি ধুনীয়াকে চাহ তাহ বনাই পিনি দিছে আমাৰ বৌয়ে ধন্যবাদ বৌ এই চাহ লোৱা চাহ তাহ খাই যাওঁ আৰু সোনকালে ন আৰু চাহ তাহ খাই সোনকালে যাওঁ ব'লা তো ফাইনেলি এতিয়া ঘৰলৈ যাওঁগে আৰু বহুত ৰাতি হ'ল সোমাই থাকোতে কথা পাতি থাকোতে ইমান আন্ধাৰ হৈ গ'ল বাহিৰত চাওকচোন একো মুনিয়ে নাপাওঁ এতিয়া যাব লাগে আমি সোনকালে বৌ আহিছো দেই বাই আপোনালোকেও